ओ साक ना दिस इज व्यू इज ओरिजिनल व्यू अल्टीमेट लगिल भाई Hey guys, it's me Fetus and again come back another new vlog video and then guys আজি গৈ আছো টেঙা পানী তো অসমৰ এখন পিকনিক প্লেস বুলি ক'বলৈ গ'লে টেঙা পানী বুলি ক'ব পাৰিম আৰু বা ইয়াত ভ্ৰমণস্থলী বুলি ক'ব পাৰিম যেহেতু আমাৰ লগত আছে মজিবুৰ দা কৈ আছে যেন এটা ব্লগ দিবলৈ তো যেহেতু সন্মুখত আহি আছে জানুৱাৰী মাহতে প্ৰায় মানুহে পিকনিক স্থলী বিচাৰিবৰে আৰু চাগে কি পেটানি উঠাই আছে তো আজি আমি গৈ আছো টেঙা পানীৰ ভিউটো কম তো এনেকুৱা দুনিয়া ঠাইত ঘূৰিম আৰু আপোনালোকক এই ঠাইখিনি দেখুৱাম আৰু ইয়াৰ ঠাইৰ দুনিয়া প্লেচটোৰ লগত আপোনালোকৰ সময় ৱেইট কৰিম তো ইয়াত আছে মজিবুৰদা আৰু একেটা লৈ যাব আৰু সন্মুখত আছে নামটো কৈ দিয়া নিজাম তো কেনেকুৱা লাগিল ভাল লাগিল তো আজিৰ ভিডিঅ'টো বহুত বেছি স্পেচিয়েল হ'বলগীয়া আছে ভিডিঅ'টো চাই থাকক এনে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো অলৰেডি সন্মুখত আছে মোৰ লগত আছে নিজাম আৰু মজিবুৰদা তো ইয়াৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিছোঁ মোৰ ঘৰৰ পৰা কটিয়াতলি ডিষ্টেঞ্চ 19 পৰা 20-22 কিলোমিটাৰমান হ'ব তো ইয়াৰ পৰা ডিষ্টেঞ্চ টেঙাপানী প্ৰায় 7-8 কিলোমিটাৰ তো আমি যাম ডাইৰেক্ট গাঁৱৰ মাজেৰে কিয়নো গেটৰ সন্মুখত গেটৰ যিটো গেট আছে গেটৰ মাজেৰে গ'লে গেটৰ আমাৰ 100 টকা এটা আমাৰ জৰিমনা দিব লাগিব ৰিচিপ্টটো কাটিব লাগে তো আমি গাঁৱৰ মাজেৰে যাওঁ তেনেহ'লে কোনো ৰিচিপ্ট নালাগে তো আমি আছোঁ বৰ্তমান হাইৱে আৰু বহুত বেছি মজা লাগি আছে মটৰ ব্লগিঙত কেলা পেদালিটো মাৰিলে ও ভাই ক্লোজ কৰি এতিয়া সোমাইছোঁ গধূলিৰ চাহ হেৰি হয় চাহ উঠি হয় চাহ বাগান বাগিয়া বৰ্তমান আমি এই মুহূৰ্তত পাৰ হ'বলৈ সক্ষম হৈছে আৰু সোনকালে যাব লাগিব আৰু কিমান যাব লাগিব পেঞ্চাৰ হৈ আছে আৰু চাক এনেকুৱা ৰাস্তা চাক কোনো ধৰণৰ পকী ৰাস্তা নহয় কেঁচা ৰাস্তাৰ মাজেৰে আমি গৈ আছোঁ আৰু এতিয়া প্ৰায় 1 কিলোমিটাৰমান যাব লাগিব আৰু যি ঠাই আমি যাবলৈ লৈছোঁ প্ৰায় বহুত দিন ধৰি কোনো ধৰণৰ ভিডিঅ' আপলোড দিব পৰা নাই মোৰ প্ৰায় 10 দিন পাৰ হৈ গ'ল তো সেই বুলি ভাবিছোঁ মজিবুৰদাক ক'লোঁ আগে 3 জন মজা বহুত ভাল লাগি আছে কি কম মোৰ ঘৰৰ পৰা প্ৰায় চাৰিআলি হ'বলৈ চাৰিআলি প্ৰায় 29 কিলোমিটাৰ 8 কিলোমিটাৰ তো জীৱনত কেতিয়াবা অহা নাই এইখন ঠাইত আৰু ফাৰ্ষ্ট টাইম আহি বহুত ভাল লাগিল মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ পাই হাত মোৰ ছিঙিছিলে অলৰেডি আমি আহি পাই গ'লোঁ আৰু সন্মুখতে আছে কিছু সময় অলপ মানে 500 মিটাৰমান যাব লাগিব 500 মিটাৰ নালাগে ন তো এতিয়া আৰু চাওক এতিয়া পাহাৰত উঠিব লাগিব ন চাওক কৈছে আচৰিত ঠাই এই চাওক এতিয়া আমি এইখন ঠাই পাৰ হ'ব লাগিব আৰু মানে কি ভৰি চৰি পানী লাগিব বোকা লাগিব আৰু ৱাটাৰ আৰু এতিয়া আমাৰ ইয়াৰ পৰা নামিব লাগিব আমাৰ হৈছে ৰাইডাৰ মজিবুৰদা তেতিয়া চাওক কেনেকৈ স্পীডত চলাব আপুনি পানী উৰাই দিব অ' ভাই আৰু এতিয়া এখেতে ইয়াৰ পৰা পাৰ হ'ব লাগিব চাওক পানীৰ যি সোঁত আৰু ইয়াৰ মাজতে কি মাৰি বচা Oh my God, boy! Bro! Kamal kar diya! আমি কেনেকৈ যাম এতিয়া এনেকৈ পাৰ হ'ব লাগিব কি ক'ম যি অৱস্থা তো আস্তে মই জোতা চাগে দি দিব ন জোতা মতে চমালো জোতা আৰু কি ক'ম পানী ওলাই আছোঁ ভাই প্লাষ্টিকৰ জোতা বুলি অলপ ভাল অলৰেডি আমি পাই গ'লোঁ টেঙা পানী টেঙা নে তিতা নে কেহা খাই চাম নেকি ওপৰত ন তো মেইন পইণ্ট ইজ ওপৰত ইয়াত মানে চিম্পল এটা কিবা হয় আৰু তো এতিয়া আমি ইয়াতে নামি অলপমান হেৰি কৰিলোঁ ন ফাৰ্ষ্ট টাইম আহিছোঁ যদি ইয়াৰ পৰা ইয়াত নামিম এণ্ড হুক চুক ধুই জোতা লুকাই থ'ব লাগিব কিয়নো পানী সোমাই যায় আৰু ওপৰত মানে নক'ব কাকো ইয়াতে গৈছে নহ'লে ইয়াত জোতাযোৰ লুকাই পাছত ওপৰত যাম তো ব'লক আৰু চাওক এই মজিবুৰদা সন্মুখত গৈ আছে আহক আহি থাক হয় ইয়া হৈছে টেঙা পানীৰ এটা চিম্পল ভিউ ভাই মজা এতিয়ালৈকে আমি মেইন পইণ্টলৈ যোৱা নাই কিন্তু ইয়াত চাওক তথাপি গেট যিটো হয় পানীৰ যিখিনি অভাৰ পানী আছে সেইখিনি পানী এইটো গেটেৰে আউট কৰে তো আমি এইটো গেটৰ সন্মুখত আছোঁ মজিবুৰদা ব্ৰ' মজা আল্টিমেট মজা আহিব আপোনালোকে আহি এনজয় কৰিব মোৰ মানে কি হ'ম মাথা ঘূৰাই গৈ আছে যে এইখিনি গৈ আছোঁ এইটো মানে কি এইটো চকুৰে দেখাও নাই পিছল খাৱাই কি কম ডুব দিয়ে গাত বডি কৰিব সুইমিং ভাই বডি বিল্ডার নো তো ফার্স্ট টাইম এক্সপিরিয়েন্স বহুত বেশি ভাল লাগিলে তো এনেকুৱা ঠাই আপোনালোকে আহক
আৰু আপোনালোকে এনজয় কৰক। কিন্তু আমি মেইন পইণ্টত যোৱাই নাই, চিম্পুল এইটো লাষ্ট হয়। এতিয়া আমি এই গেটৰ সন্মুখত আছোঁ, যিখিনি আৰু এতিয়া আমি তলৰ যিটো ভিউ আছিলে গেটৰ ভিউ, আমি গেটৰ ভিউ দেখুৱালোঁ। এতিয়া গৈ আছোঁ খোজকাঢ়ি খোজকাঢ়ি ক'ত ওপৰলৈ। ওপৰ কা মাল হে হাম লোগ তো ওপৰ যা ৰাহে হে। তো ওপৰত গৈ আছে এনেকৈ খোজকাঢ়ি খোজকাঢ়ি চাওক পাহাৰ আৰু পাহাৰৰ ভিউ চাওক। খাই টেষ্ট কৰি কেনেকুৱা লাগে, তিতা নে কেহেনা টেঙা। তো বলক এনেকৈ চাওক আচৰিত ভিউ এটা চাওক। ইয়াত চাওক পাহাৰৰ ভিউটো, অ' মাই গড। আৰু চাওক পাহাৰৰ শিলৰ দৃশ্য। এইবিলাক শিল কাটিছে নেকি? ভূমিস্খলনৰ ফলত তেনেকুৱা হৈছে। অ' মাই গড চাওক কেনেকুৱা ভিউ লাগিছে ডাইৰেক্ট। সেই কি ক'ম লে লাডাখৰ নিচিনা লাগিছে। অ' মাই গড আল্টিমেট লাগিছে। কি ক'ম হিল যেন এনেকুৱা হেৰি হয় মই কেতিয়াও দেখা নাই। তো ফাৰ্ষ্ট টাইম দেখিছোঁ চাওক কেনেধৰণে ষ্টাৰে কাটিছে। আৰু ইয়াত বোলে ভূমিস্খলনৰ ফলত এনেধৰণে বোলে পাহাৰৰ শিলৰ ৰূপ লৈছে। আৰু চাওক না মাজে মাজে ভূমিস্খলন হোৱাৰ ফলত এনেকুৱা হৈছে। আৰু চাব পাৰে মানে ইয়াত মানে কি হয়, বহুত ইয়াৰ মানে যি লোকেল মানুহ আছে আহি পেলাই ইয়াত মানে গছ গছনি কাটে, এই পাথৰ চাথৰ নিওঁতে এনেকুৱা অৱস্থা হৈছে। অ' চাওক আমি ওপৰত উঠিম নেকি? এই ইয়াত উঠিব নোৱাৰিম। সেই পাৰিম। আৰে ভাই এইবিলাক উঠি অভ্যাস আছে আমাৰ। আমি এইবিলাক এসময়ত আৰ্মি চাৰ্মি হ'বলৈ ইচ্ছা আছে ন, সেইবুলি পাৰিম। তো চাওক ইয়াত আমি উঠিবলৈ চেষ্টা কৰিম। আৰু চাওক না শিলৰ ভিউটো। যাৰ নামেই পৰিছে চাওক ইয়াৰ ভিউটো চাওক। কি ক'ম পাহাৰ আৰু পাহাৰ। এতিয়ালৈকে আমি ওপৰত উঠি আছোঁ। চাওক আমি লাষ্টৰ পৰা আহিছোঁ। আমি যদি ওপৰৰ পৰা আমি ড্ৰোন শ্বট দিওঁ তেনেহ'লে আপোনালোকে গম পাব। কিন্তু আমাৰ ড্ৰোন নাই। আৰু এতিয়ালৈকে আমি ওপৰত গৈ আছোঁ। এতিয়ালৈকে ওপৰত উঠি আছোঁ। প্ৰায় বহুতখিনি সময় আহিলোঁ। এতিয়ালৈকে ওপৰত আৰু ওপৰতে মানে কি ক'ম আচল ভিউটো বোলে ওপৰতে আছে। আৰু এনেকুৱা জংঘলৰ মাজেৰে প্ৰায় 3জন নিজৰ আত্মাৰ ভয় নাই ভাই। কি জংঘল চাওক। এনেকুৱা জংঘলৰ মাজত আমি আহিছোঁ একমাত্ৰ আপোনালোকক অলপমান মজা দিবলৈ বা এণ্টাৰটেইনমেণ্ট দিবলৈ, অলপমান বিনোদন দিয়াৰ বাবে ইমানখিনি ঠাই আহিছোঁ। চাওক কি মজা লাগিল। চাওক ওপৰত যাওঁ। ওপৰত কা মাল হাম লোগ হে না ভাই। ইয়াত যদি কেনেবাকৈ পৰি যাওঁ আৰু পানী চাওক, পানী ৱাটাৰ চাপ্লাই দি আছে আস্তে। এই চাওক অ' বহুত মজা লাগিল ভাই। মজাকে হিমবাহ হৈ গ'ল ভাই। অ' আল্টিমেট। ইয়াত যিমানখিনি বিউটি কৈছোঁ মই কৈছোঁ ইয়াতে শেষ নেকি, কিন্তু নহয়। ইয়াৰ মাজত আৰু ওপৰত যাব লাগিব। আৰু ওপৰত আৰু ধুনীয়া বোলে ভিউ আছে। কি ক'ম আৰু ভিউ মানে ভিউ কি ক'ম মজা। যদি আপোনালোকে আহিবলৈ ইচ্ছা জানুৱাৰী মাহত আহিব। বহুত মানুহ হয়নে নাই? বহুত মানুহ হয়। এইটো দেওবাৰে মানে বহুত মানুহ হয় ইয়াত। চাওক যেতিয়া জানুৱাৰী মাহ এনেকৈ আমি আহি আছোঁ এনেকৈ খোজকাঢ়ি যাব নোৱাৰিম মানুহৰ কাৰণে, এনেকুৱা ভিৰ হয়। তো সেইবুলি আপোনালোকক নতুন ঠাই বা নতুন পিকনিক প্লেচ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াত চেণ্ডেলবিলাক থৈ গৈ আছোঁ লুকাই থৈ গৈছে ভাই। চোৰে নিবি ভাই। হয় লৈ যা। আৰে এইবিলাক দুখীয়াৰ জোতা লৈ গ'ল নে কি ক'ব এইবিলাক। একো নহয় লৈ যা। আস্তে আৰু চাওক দিছ ইজ ভিউ অফ টেঙাপানী। ভিতরে লাগে টেঙা নালাগে। আমাৰ কাপোৰ তিতি আছে ভাই। আৰু চাওক যি হুতত যদি কেনেবাকৈ পৰি যাওঁ আৰু ইয়াত ঘাট আছে ন। দিছ ইজ ভিউ, ইজ অৰিজিনেল ভিউ। আল্টিমেট লাগিল ভাই। আৰু এনেকৈ ভাই ভয় লাগি আছে কেনেকৈ যাম। এইটো হ'ল ধুনীয়া পৰিৱেশৰ মাজত আৰু ধুনীয়া এটা ঠাইত আৰু ধুনীয়া মনোমোহা দৃশ্য। এই নতুন ভিউটো গৈ আছোঁ এণ্ড বহুত বেছি ভাল লাগিল। তো আপোনালোকে নিশ্চয় ইয়াত আহিবলৈ। তো ইয়াত আপোনালোকে আহিব পাৰে। জানুৱাৰী মাহত বোলে বৰ বেছি মানুহ হয়, কিন্তু ইয়াত এতিয়ালৈকে মানুহ নাই। কিয়নো জানুৱাৰী মাহ অহা নাই। আৰু পিকনিক প্লেচ হিচাপে টেঙাপানী মানুহে বাছনি কৰে। অসমত প্ৰায় মানুহে ইয়াত জানে যে টেঙাপানী বুলি এনেকুৱা ধুনীয়া এটা প্লেচ আছে। তো ইয়াতে প্ৰায় মানুহ আহে জানুৱাৰী মাহত। কিন্তু সেইবুলি আগতে আপোনালোকক এনেকুৱা নতুন এটা আপডেট দিবলৈ ওলাই আহিছোঁ। আৰু এইখন ঠাই চাওক। এতিয়া আৰু ওপৰত যাম। আৰু ওপৰত বোলে আৰু ধুনীয়া ভিউ। তলৰ পৰা যিমানখিনি ভিউ দেখুৱাই আছোঁ তাতকৈ আৰু ধুনীয়া ভিউ বোলে ওপৰত আছে। তো আমাক মজিবুৰ দা বহুত হেল্প কৰিলে এইটো ভিডিঅ' দিবলৈ।
তো বলক আমি ওপৰলৈ যাওঁ আৰু ধুনীয়া দৃশ্য আপোনালোকক দেখুৱাওক আৰু এনজয় কৰক আৰু এতিয়া আমি এইখন ঠাই সলনি কৰিছোঁ আৰু এতিয়া ইয়াতকৈ বোলে আৰু বেছি ভিউ কি ক'ম মই বুজা নাই ইয়াৰ মানে কি কাৰণটো বা প্ৰকাৰটো যিমানখিনি ওপৰত উঠি আছোঁ সিমান তাতকৈ বহুত বেছি ভাল ভাল ভিউ পাই আছোঁ তলত যেতিয়া মই আহিছোঁ পাইছোঁ মই ভাবিছোঁ ইমানখিনি ভিউ নেকি কিন্তু নহয় ইয়াৰ মাজতে বোলে আৰু ধুনীয়া ভিউ মানে দুটা ঠাই মই আহিলোঁ তো ইয়াতকৈ ভিউ বোলে ওপৰত আৰু বৰ বেছি ভিউ বাহ কি ক'ম বহুত বেছি ভাল লাগিল বাই কেনেকুৱা মোৰ ঠাই কেনেকুৱা ঠাইটো আনিছে মোক তো যিহেতু পাহাৰ বগাই আছোঁ আগৰ পৰা পাহাৰ বগাই আমাৰ অভ্যাসৰ কাম হয় এইবিলাক তো ওপৰত গৈ আছোঁ আৰু ওপৰত গৈ একদম ভয়ংকৰ ঠাই এনেকুৱা ঠাইত পাই এই তিনিজন ঠিক দুপৰীয়া সময়ত তিনিজন আহিছোঁ এই ভগৱান ৰক্ষা কৰোঁ একমাত্ৰ ইমানখিনি অহাৰ মূল কাৰণ হ'ল আপোনালোকৰ লাভ এণ্ড ছাপোৰ্ট তো যিমানখিনি ছাপোৰ্ট দিছে তো বহুত বহুত ধন্যবাদ এণ্ড 2K হ'বলৈ হয় কিছুটা ছাবস্ক্ৰাইবাৰ প্ৰয়োজন এণ্ড 2K বনাই দিয়ক স্পেচিয়েল কিবা এটা হ'ব আৰু গাইজ মোৰ 1K ছাবস্ক্ৰাইব বনাই দিয়ক সোনকালে অতি সোনকালে তো আৰু ইয়াতকৈ ধুনীয়া ধুনীয়া ভিউ আপোনালোকক দেখাব চেষ্টা কৰিম আৰু মটৰ ব্লগিং কৰিম বহুত দূৰত গৈ 1K ছাবস্ক্ৰাইবাৰ হ'লে না বহুত দূৰত যাম মোৰ আশা আছে 1K ছাবস্ক্ৰাইবটো আপোনালোকে বনাই দিয়ক জলদি তো অলৰেডি মজিবুৰ দাক MK ব্লগক অতি সোনকালে 1K বনাই দিয়ক ডিছক্ৰিপশ্যনত লিংক থাকিব তো জলদিকৈ ছাবস্ক্ৰাইব কৰক ভাই কি ক'ম বহুত কষ্ট লাগি আছে এফালে আমাৰ মোবাইল ধৰি ৰখা আৰু আনফালে কথা কোৱাটো মানে কি ক'ম বহুত কষ্ট চাওক যিমানখিনি ওপৰত আহি আছোঁ তলৰ পৰা আহিছোঁ তলৰ পৰা বাই কি ক'ম বহুত গাই তিতি গ'লোঁ বহুত কষ্ট গাইছ কেনেকুৱা লাগে বহুত কষ্ট হয় কষ্ট মানে কি ক'ম আৰু বুলি ওপৰত যাব লাগিব বেল আইকন প্ৰেছ কৈ দিয়ক ছাবস্ক্ৰাইব কৰি বাটনটো ভাঙি দিবলৈ গাইজ ভিডিঅ'টাৰ ছাবস্ক্ৰাইব কৰি না বাটনটো যোনটো বাটন আছে মাজৰ পৰা ভাঙি দিয়ক জলদি বলক এতিয়া ওপৰলৈ যাওঁ আমাৰ অসমৰ প্ৰায় বহু মানুহ আছে যে আমাৰ অসম এৰি প্ৰায় বেলেগ জেগা ঠাইত যায় বনভোজ খাবলৈ কিন্তু তাতকৈ একদম লেতেৰা আৰু বেয়া ঠাইত মানে বনভোজ খায় কিন্তু চাওক ইয়াত যিটো মই ভিউটো কৈ আছোঁ আপোনাৰ কেনেকুৱা লাগে কমেণ্ট কৰি কওক কিন্তু মোৰ মতে বহুত বেছি ভাল লাগিল এইটো মানে ভিডিঅ' আৰু এনেকুৱা ঠাই কি ক'ম আচৰিত ভাল লাগিল তো মইতো বহুত ঠাই ঘূৰোঁ এণ্ড মই এনেকৈ ব্লগিং কৰোঁ জানে আপোনালোকে মই মোৰ ভিডিঅ'কেইটা যিকেইটা ভিডিঅ' আপোনাৰ চাইছে তাত ইয়াতকৈ বহুত মানে ভালপোৱা এটা ঠাই আছে এইটো মই গৈছোঁ মোৰ অলপে পচন্দ হোৱা নাই আৰু ইয়াত আহি মোৰ একদম বহুত বেছি এক্সাইটেড লাগি গ'ল কেনেকুৱা লাগিল ভাই বহুত মজা লাগিছে ভাই তো বা কি ক'ম তলৰ পৰা প্ৰায় 1 কিলোমিটাৰ ওপৰত উঠিছোঁ ন প্ৰায় 1 কিলোমিটাৰ হৈ গ'ল কি ধুনীয়া ধুনীয়া ভিউ দেখুৱাইছোঁ তাতকৈ ইয়াতকৈ আৰু ভিউ বুলি ওপৰত কি ক'ম ভাই আল্টিমেট ইয়াতকৈ আৰু ওপৰত ইয়াতকৈ আৰু ভাল ভিউ এনেকৈ চাব পাৰে ভিডিঅ'টা দেখাব চাব পাৰে কি ধুনীয়া ঝৰ্ণা আহি আছে পানী পৰি আছে আৰু ওচৰত যাম আমি তো ভালকৈ আপোনালোকক দেখাম ভিডিঅ'টা কি কয় হয় যি ক'ম তো কি ক'ম হাতী যদি আহে হাতীটো আমাক ধৰিব নোৱাৰে জানো আগৰ পৰা হাতী ট্ৰেইনিং আমাৰ আছে এইবিলাক হাতীৰ পিছফালে ঘূৰি ধৰি এবাৰ ট্ৰেইনিং আছে কি ক'ম বহুত ভাল লাগিল সেইখন ঠাই ঘূৰি আপোনালোকে একদম ভিডিঅ'ত কেনেকুৱা পাইছে মই নাজানো মোৰ ভিডিঅ'ৰ কোৱালিটি বৰ বেছি ভাল নহয় যদি আপোনালোকে বাস্তৱত আহে এনেকৈ বহুত কি ক'ম বহুত ভাল পাব আৰু বহুত মজা লাগিব ৰেকৰ্ড এটা ঠাইত আহিব লাগে আৰু কি ক'ম অসমত মোৰ অসম নহয় মোৰ নগাঁৱত এনেকুৱা ধুনীয়া ধুনীয়া ঠাই আছে বুলি মই কেতিয়া ভাবিব পৰা নাই ডেট মিনছ মজিবুৰটা মোক কৈছে ইয়াত বোলে কোনোবা এখন ঠাই আছে তো তেতিয়া সি কোৱা মতে আহি গ'লোঁ আজি কিন্তু মোৰ ভিডিঅ'ত কোনো কণ্টেণ্ট নাই বদুমুৰি আৰু বহুত বেছি ভাল লাগিল আপোনাৰ কেনেকুৱা লাগিব বহুত মজা লাগিল আজি ইয়াৰ পৰা ঘৰত গৈ এজনে কি ক'ম গোটেই ৰাতি শুই থাকিব লাগিব গোটেই পিছদিনা গোটেই দিনটো শুই থাকিব লাগিব এনেকুৱা আফাত উঠি আছোঁ আপোনালোকে আহিলে গম পাব আমি ডাইৰেক্ট তলৰ পৰা আমি দেখুৱাম দৃশ্যটো এই পাহাৰৰ যিটো মধ্যবিন্দু আছে ওপৰ যিটো অংশ আছে আমি সেইটো অংশত উঠি আছোঁ আৰু এতিয়ালৈকে এনেকৈ উঠি আছোঁ মুখ দিম কি ক'ম কথাটো এনেকৈ কথা পাজল লাগি আছে এনেকুৱা আমাৰ ধম আৰু ইয়াতে আমাৰ যিটো টেঙা পানী আমি পৰীক্ষাটো কৰিব নোৱাৰিলোঁ এই চাওক হাতী এনে খোজ কঢ়াৰ ৰাস্তা ভয় লাগি আছে য'ত নেকি হাতীৰ বাঁহটো চাব পাৰে এই ভিডিঅ'টা দেখাই দিয়া এই চাব পাৰে ইয়াত এটা আৰু ইয়াত এটা তো ইয়াত আহি ভয় লাগি গ'ল তো আৰু এই চাওক হাতী তাত হাগিলে মানে কেঁচা হাগা সেই বুলি ভয় লাগি আছে যদিও হঠাৎকৈ হাতী পাই যায় তলৰ পৰা প্ৰায় 2 কিলোমিটাৰ ওপৰত উঠিছোঁ এনেকুৱা চাওক কি লেতেৰা ৰাস্তা এইটো ৰাস্তা শিলৰ ওপৰত খোজকাঢ়ি কিন্তু হঠাৎকৈ যদি এতিয়া আমি হাতী পাই যাওঁ আমি যদি দৌৰি কি ক'ম ৰাস্তা বিচাৰি নাপাওঁ আৰু যেনেকৈ কাইট যদি সোমাওঁ আৰু হাতী এবাৰ তেনেহ'লে আমাৰ অৱস্থা নাই তো ইয়াতে আমি ভিডিঅ'তে সমাপ্ত কৰিম ন তো নামাজ ঠাই তলফালে যাম আৰু চাওক ভিউটো চাওক ইয়াৰ পৰা চাওক ওপৰত কেনেধৰণৰ ভিউ ইয়াতে আমি আজি ইয়াত সমাপ্ত কৰিবলৈ লৈছোঁ
তো তলৰ ভিউটো দেখুৱাইছোঁ ভিডিঅ'টা কেনেকৈ হ'ল কমেণ্ট কৰি জনাব তো আজিলৈকে ইমানখিনি পাই লগ পাম অন্য এটা ভিডিঅ' লৈ জয় অসম জয় ভাৰত বন্দে মাতৰম